নমস্কাৰ বন্ধু বান্ধৱীসকল অনলাইন হেল্পছ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ যি ২৬,৪৪১টা পোষ্ট ওলাইছিলে সেই পোষ্টসমূহৰ এডমিট কাৰ্ডসমূহ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। চ' আপোনালোকে যদি গ্ৰেড 3 বা গ্ৰেড 4ৰ যিকোনো পোষ্টত আপোনালোকে এপ্লাই কৰিছিলে চ' আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডখন কিদৰে ডাউনলোড কৰি ল'ব পাৰিব এই ভিডিঅ'টোত তাৰ সম্পূৰ্ণ প্ৰচেছটো মই আপোনালোকক দেখাই দিম। বন্ধু বান্ধৱীসকল এডমিট কাৰ্ডখন ডাউনলোড কৰিবৰ বাবে আপোনালোকে গুগল বা ক্ৰম ব্ৰাউজাৰটো আপোনালোকৰ অপেন কৰি ল'ব। মই মোৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰি লৈছোঁ। ব্ৰাউজাৰটো অপেন কৰি লোৱাৰ পিছত আপোনালোকে সাৰ্চ বাৰত টাইপ কৰিব আসাম ডিৰেক্ট এডমিট কাৰ্ড। এনেদৰে আসাম ডিৰেক্ট এডমিট কাৰ্ড বুলি আপোনালোকে টাইপ কৰি আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেধৰণৰ এটা ইণ্টাৰফেচ আহিব। প্ৰথম আপোনালোকৰ jobassam.in বুলি যিটো ৱেবছাইট পাইছে আপোনালোকে সেই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰি দিব। এই ৱেবছাইটটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেধৰণৰ এটা ইণ্টাৰফেচ আহিব। আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপোনালোকে অলপ তললৈ আহিব। তলত ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইম্পৰ্টেণ্ট লিংকছ অফ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এডমিট কাৰ্ড ক্লাছ 3। আপোনালোকে যদি গ্ৰেড 3ত আপোনালোকে এপ্লাই কৰিছিলে তেতিয়া আপোনালোকে প্ৰথম যিটো অপশ্যন ক্লিক হেয়াৰ তাত ক্লিক কৰি আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। যদি আপোনালোকে গ্ৰেড 4ত এপ্লাই কৰিছিলে তেতিয়া আপোনালোকে যিটো ছেকেণ্ড অপশ্যন আছে ডিৰেক্ট ৰিক্ৰুইটমেণ্ট এডমিট কাৰ্ড ক্লাছ 4 আপোনালোকে তাৰ ক্লিক হেয়াৰত আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে অলপ ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেধৰণৰ এটা ইণ্টাৰফেচ আহিব। আপোনালোকে অলপ জুম ইন কৰিব। জুম ইন কৰি আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আপোনালোকে অনলাইন কৰোঁতে যিটো এপ্লিকেশ্যন নাম্বাৰ পাইছিলে সেই এপ্লিকেশ্যন নাম্বাৰটো ইয়াত টাইপ কৰিব। টাইপ কৰি তলতে যিটো পাছৱৰ্ড বুলি অপশ্যন আছে তাত আপোনালোকৰ পাছৱৰ্ডটো আপোনালোকে টাইপ কৰিব। পাছৱৰ্ডটো টাইপ কৰি আপোনালোকে লগ ইন অপশ্যনত ক্লিক কৰিব। লগ ইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আপোনাৰ এনেদৰে ডিটেইলছটো আহি যাব। আপুনি জুম ইন কৰিব। জুম ইন কৰি ওপৰৰ ফালে আপোনালোকৰ যিটো এডমিট কাৰ্ড বুলি আছে আপোনালোকে সেই এডমিট কাৰ্ড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এডমিট কাৰ্ড অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আপোনালোকৰ এডমিট কাৰ্ডখন এনেদৰে ডাউনলোড হৈ আহি যাব। চ' বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল পালে তেতিয়া লাইক এটা কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। ধন্যবাদ।